আজি মই আপোনালোকক কম যে ভাগৱত গীতা মানে হয় কি, ভাগৱত গীতাত কেইটা শ্লোক আছে আৰু ভাগৱত গীতাৰ বিষয়ে এলবাৰ্ট আইনষ্টাইনে কি কৈছে, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত গম পাব। তাৰ কাৰণে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। নমস্কাৰ, মই দীপনা হাজৰিকা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া গুৰুকুললৈ। এতিয়া ভাগৱত গীতা মানে হৈছে ভগৱানৰ দ্বাৰা গোৱা গীত আৰু ভাগৱত গীতা লিখিছে আপোনাৰ বেদ ব্যাসে। ভাগৱত গীতা হৈছে আপোনাৰ মহাভাৰতৰ এটা অংশ আৰু মহাভাৰত লিখিছিল গণেশ ভগৱানে লিখিছিলে আৰু গণেশ ভগৱানক বেদ ব্যাসে কৈ গৈছিলে আৰু গণেশ ভগৱানে কি কৰিছিলে মহাভাৰত লিখি গৈছিলে। আৰু ভাগৱত গীতাত আছে আপোনাৰ 18টা অধ্যায় 700টা শ্লোক, তাৰে 544টা শ্লোক কৈছে ভগৱান শ্ৰীকৃষ্ণই, 84টা শ্লোক কৈছে আপোনাৰ অৰ্জুনে আৰু 41টা শ্লোক কৈছে সঞ্জয় আৰু এটা শ্লোক কৈছে ধৃতৰাষ্ট্ৰে। আৰু ভাগৱত গীতা এখন ধৰ্ম গ্ৰন্থ হোৱাৰ লগতে এখন জীৱন গ্ৰন্থ হয়, কিয়নো ভাগৱত গীতাত আপুনি আপোনাৰ জীৱনৰ যেনেকুৱা সমস্যা, যেনেকুৱা পৰিস্থিতি বা বেয়াতকৈ বেয়া পৰিস্থিতিয়ে নাহক কিয়, সেই প্ৰতিটো সমস্যাৰ আপুনি সমাধান তাত বিচাৰি পাব। গীতাৰ পৰা আপুনি লিডাৰশ্বিপ শিকিব পাৰিব আৰু আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব আৰু আপোনাৰ জীৱনটোক লৈ আপোনাৰ যি প্ৰশ্ন আছে সেই সকলোবোৰ প্ৰশ্নৰ আপুনি তাত উত্তৰ বিচাৰি পাব। গীতাত ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ অৰ্জুনক মাৰ্গদৰ্শন কৰি গৈছিল। যেতিয়া অৰ্জুনে মহাভাৰতৰ যুদ্ধ কৰিব বিচৰা নাছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক শুদ্ধ ৰাস্তা দেখাই গৈছিল, তেওঁক গাইড কৰিছিল, তেওঁক মাৰ্গদৰ্শন কৰি গৈছিল। এতিয়া অৰ্জুনৰ জীৱনত বা আপোনাৰ ভাগৱত গীতাত অৰ্জুনৰ জীৱনত যিবোৰ হৈছে এই সকলোবোৰ আমাৰ জীৱনতো হয়। এতিয়া ভগৱান শ্ৰীকৃষ্ণই গীতাৰ দ্বাৰা আমাক এইটোৱে বুজাব বিচাৰিছে যে আমি আমাৰ জীৱনটো যদি শান্তিৰে পাৰ কৰিব বিচাৰো, তেনেহ'লে আমি কেনেকৈ জীৱনটো শান্তিৰে পাৰ কৰিব পাৰিম, আমাৰ জীৱনত যেতিয়া বেয়া পৰিস্থিতি আহিব আমি কি কৰিব লাগিব, এই সকলোবোৰ আপোনাৰ তেওঁ ভাগৱত গীতাৰ দ্বাৰা আমাক বুজাইছে। যেতিয়া আপুনি কিতাপ পঢ়িব তেতিয়া নিজকে অৰ্জুন বুলি ভাবি ল'ব, কিয়নো অৰ্জুনৰ জীৱনত যি হৈছিলে সকলোবোৰ আমাৰ জীৱনতো হৈছে। যেতিয়া আপুনি নিজকে অৰ্জুন বুলি ভাবি পঢ়ি যাব, আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে ভগৱানে আপোনাকে কৈ আছে আৰু ভগৱানে যি কৈছে এই সকলোবোৰ আপুনি মানি চলি যাব, তেওঁ কোৱা ৰাস্তাটোত আপুনি যাব, চাব আপুনি আপোনাৰ জীৱনটো শান্তিৰে পাৰ কৰিব পাৰিছে। আৰু পৃথিৱীৰ প্ৰতিজন সফল ব্যক্তি বুলি ক'লেও ভুল নহ'ব, আপোনাৰ পৃথিৱীৰ প্ৰতিজন সফল ব্যক্তিয়ে ভাগৱত গীতা পঢ়িছে আৰু তেওঁলোকে ভাগৱত গীতাৰ বিষয়ে কি কৈছে আজি মই আপোনালোকক ক'ম। সকলোৰে বিষয়ে ক'ব নোৱাৰো, সকলোৰে নাম মই ক'ব নোৱাৰো, তাৰে কেইজনমানৰ নাম ক'ম আৰু তেওঁলোকে ভাগৱত গীতাৰ বিষয়ে কি কৈছে আপোনালোকক ক'ম। এতিয়া প্ৰথমে ক'ব বিচাৰো, 1 নম্বৰতে ক'ব বিচাৰো এলবাৰ্ট আইনষ্টাইন। এলবাৰ্ট আইনষ্টাইনে তেওঁ ভাগৱত গীতাৰ বিষয়ে কি কৈছে। এলবাৰ্ট আইনষ্টাইনে কৈছে, যেতিয়া মই ভাগৱত গীতা পঢ়ো তেতিয়া মই ভাবো যে ভগৱানে এই ব্ৰহ্মাণ্ডক কেনেকৈ বনাইছে। যেতিয়া ভাবো তেতিয়া মোৰ সকলোবোৰ সুন্দৰ লাগে, মোৰ বহুত ভাল লাগে। আৰু তেওঁ এইটো কৈছে যে মই ভাগৱত গীতা মোৰ জীৱন আৰম্ভ হোৱাৰ আগৰ পৰাই মই পঢ়িব পাব লাগিছিলে, পঢ়িব নাপালো, যাৰ বাবে মই বহুত দুখিত আৰু ভাগৱত গীতাৰ পৰা মই বহুত প্ৰেৰণা পাইছো বুলি তেওঁ কৈছে। 2 নম্বৰতে মই ক'ব বিচাৰিম বিক্ৰম ছাৰাভাই। তেওঁ এটা সৰু কাহিনী ক'ম। তেওঁ হৈছে আপোনাৰ আমাৰ ভাৰতবৰ্ষৰ এজন বহুত ডাঙৰ চাইণ্টিষ্ট। এদিনাখন বহি পেলাই তেওঁ ভাগৱত গীতা পঢ়ি আছিলে, পঢ়ি থকা সময়ত এজন ডেকা ল'ৰা আহিলে। ডেকা ল'ৰাজনে আহি বিক্ৰম ছাৰাভাইক ক'লে, তেওঁ গম পোৱা নাছিলে, সেই ডেকা ল'ৰাজনে গম পোৱা নাছিল যে এওঁৱে হৈছে বিক্ৰম ছাৰাভাই। তেওঁ আহিলে, আহি পেলাই ভাগৱত গীতা পঢ়ি থকা দেখি ইনচাইড কৰি হাঁহি ক'ব ল'লে যে মানুহ যে কিমান মূৰ্খ, চায়েন্সৰ দিনত, আধুনিক দিনত মানুহে ভাগৱত গীতা পঢ়ি আছে। তেতিয়া বিক্ৰম ছাৰাভাই মিচিকিয়া হাঁহি মাৰি ল'ৰাজনক সুধিলে যে তুমি হয় কোন। তেতিয়া ল'ৰাজনে ক'লে যে মই হৈছো চায়েন্স গ্ৰেজুৱেট আৰু মই ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰত জব কৰিব আহিছোঁ। আৰু লগতে ল'ৰাজনে বিক্ৰম ছাৰাভাই এইটো ক'লে যে মই যেনেকৈ বিজ্ঞান পঢ়ি এজন চাইণ্টিষ্ট হৈ দেশৰ কাৰণে কাম কৰিব বিচাৰোঁ, ঠিক তেনেকৈ আপুনি বিজ্ঞান পঢ়ক। আৰু এইবোৰ পুৰণা দিনৰ কিতাপ পঢ়ি নিজৰ সময় নষ্ট কৰাতকৈ আপুনি বিজ্ঞান পঢ়ক আৰু এজন ভাল চাইণ্টিষ্ট হওক আৰু দেশৰ কাৰণে কাম কৰক বুলি ক'লে। তেতিয়া আপোনাৰ বিক্ৰম ছাৰাভাই একো উত্তৰ দিলে। তেওঁ কিতাপখন পঢ়ি হোৱা তেওঁ কি কৰিছে, উঠি পেলাই যাব লৈছে। যেতিয়া তেওঁ উঠি যাব লৈছে কি হৈছে, তেওঁ চাৰিওফালে চিকিউৰিটি আপোনাৰ ৰাউণ্ড কৰি তেওঁ ঘেৰি লৈছে। ঘেৰি লৈ তেওঁ আপোনাৰ এখন লাক্সাৰিজ গাড়ী আহিছে য'ত তেওঁ উঠাবলৈ গৈছে। আৰু এই দৃশ্য দেখা পাই ল'ৰাজন আচৰিত, তেওঁ হয় কোন, তেওঁৰ কাৰণে চিকিউৰিটি আছে আৰু লগতে তেওঁ লাক্সাৰিজ গাড়ী আছে, হয় কোন আচলতে। তেতিয়া সেই ল'ৰাজন কি কৰিছে, দৌৰি গ'ল আপোনাৰ বিক্ৰম ছাৰাভাইৰ ওচৰত, গৈ সুধিলে যে আপুনি হয় কোন। তেতিয়া বিক্ৰম ছাৰাভাই ক'লে যে মোৰ নাম হৈছে বিক্ৰম ছাৰাভাই, চেয়াৰমেন অফ দ্য ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ। এনেকৈ কোৱাৰ লগে লগে ল'ৰাজনে নিজে কোৱা কথাবোৰলৈ তেওঁ লাজ পাবলৈ, তেওঁ চকু পানী ববলৈ যে তেওঁ কি ক'লে, ইমান ডাঙৰ এজন মানুহ হৈ ভাগৱত গীতা পঢ়িছে আৰু সেই ব্যক্তিজনক তেওঁ কৈছে যে আপুনি বিজ্ঞান পঢ়ক আৰু এজন ডাঙৰ চাইণ্টিষ্ট হওক, এইবোৰ পুৰণা কিতাপ পঢ়া বাদ দিয়ক। এই কথাষাৰ তেওঁ কোৱাত তেওঁ মনত বহুত লাজ পাইছে, ল'ৰাটোৱে মানে মনত বহুত দুখ পাইছে যে মই কিয় ক'লো,
তেওঁ দুখিত অনুভৱ কৰিছে। তেতিয়া বিক্ৰম চাৰাভাই ক'লে যে এই ব্ৰহ্মাণ্ড আৰু এই সৃষ্টি আছে যেতিয়া ইয়াক বনোৱা এজনো আছে, সেইকাৰণে কেতিয়াও নিজৰ ভগৱানক নাপাহৰিব। এনেকৈ কৈ পেলাই বিক্ৰম চাৰাভাই গুচি গ'ল। আৰু তেওঁ বিক্ৰম চাৰাভাই এইটো কৈছে যে আজি মই বিক্ৰম চাৰাভাই এইকাৰণে হয় কাৰণ মই ভাগৱত গীতা পঢ়িছোঁ। ৩ নম্বৰতে আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াই তেওঁ কৈছে যে যেতিয়া মোৰ নিজক লৈ ডাউট হয়, যেতিয়া মই হতাশ হৈ পৰোঁ, যেতিয়া মই ভাঙি পৰোঁ, তেতিয়া মই ভাগৱত গীতা পঢ়োঁ। আৰু যেতিয়া পঢ়োঁ তেতিয়া মই নতুন কথা এটা শিকিব পাৰোঁ আৰু মই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাওঁ। তাৰ পৰা মই বহুত প্ৰেৰণা পাওঁ বুলি মহাত্মা গান্ধীয়ে কৈছে। ৪ নম্বৰতে মই ক'ব বিচাৰিম হেনৰি ডেভিড। তেওঁ হৈছে এজন আপোনাৰ আমেৰিকাৰ ব্যক্তি। তেখেত হৈছে আমেৰিকাৰ এজন ফেমাছ ফিলচফাৰ আৰু এজন কবি হয়। তেওঁ কৈছে যে পূব দেশৰ যদি বেলেগ কিতাপৰ লগত ভাগৱত গীতাৰ তুলনা কৰা যায় তেনেহ'লে প্ৰশংসাৰ যোগ্য যদি কিতাপ হয় তেনেহ'লে ভাগৱত গীতা হয়। আৰু তেওঁ এইটো কৈছে যে ভাগৱত গীতাৰ জ্ঞান পশ্চিম দেশৰ ব্যক্তিয়ে পূব দেশৰ পৰা শিকিব পাৰে বুলি কৈছে। আৰু ৫ নম্বৰতে ক'ব বিচাৰিম যে ৰবাৰ্ট অপেনহাইমাৰ, যি হয় ফাদাৰ অফ নিউক্লিয়াৰ বম্ব। আপোনাৰ তেওঁ কি কৈছে জানেনে? তেওঁ কৈছে যে যেতিয়া অৰ্জুনে মহাভাৰতৰ যুদ্ধৰ সময়ত নিজকে লৈ কনফিউজ আছিল, ডাউটত আছিল যে মই মহাভাৰতৰ যুদ্ধ কৰিম নকৰিম, ঠিক তেনেকৈ কাৰণ তেওঁ এইকাৰণে ডাউট আছিলে, তেওঁ বিপৰীত আছিল, তেওঁ পৰিয়ালৰ মানুহ, তেওঁ নিজৰ পৰিয়ালৰ মানুহৰ লগত যুদ্ধ কৰিব বিচৰা নাছিলে, যাৰ কাৰণে আপোনাৰ কি হৈছিল অৰ্জুন আপোনাৰ কনফিউজত আছিলে। ঠিক তেনেকৈ তেওঁ কৈছে যে ময়ো কনফিউজত আছিলোঁ যে মই এটমিক বম্ব বনাওঁ নে নবনাওঁ, পৰমাণু বোমা মই বনাওঁ নে নবনাওঁ, তেওঁ কনফিউজত আছিল কাৰণ এইটো বহুত ভয়ানক হয়। তাৰপিছত তেওঁ ভাগৱত গীতা পঢ়িব লাগে আৰু ভাগৱত গীতা পঢ়িবৰ কাৰণে তেওঁ বেলেগকৈ সংস্কৃত শিকিছে আৰু সংস্কৃত শিকি পেলাই তেওঁ ভাগৱত গীতা পঢ়িলে। ভাগৱত গীতা পঢ়াৰ পিছত তেওঁৰ মনটো একাগ্ৰ হ'ল, শান্তি পালে আৰু তেওঁৰ মনটো স্থিৰ হ'ল। তাৰপিছত তেওঁ কি কৰিলে পৰমাণু বোমা বনালে। তেওঁ এনেকৈ কৈছে। ৬ নম্বৰতে ক'ব বিচাৰে সুনিতা উইলিয়ামছ, যি ভাৰতৰে জীয়ৰী হয়। তেওঁ দেউতাক আপোনাৰ ভাৰতৰে আছিলে। সুনিতা উইলিয়ামছ আমেৰিকাৰ এষ্ট্ৰনট হয়। সুনিতা উইলিয়ামছে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। তেওঁ এনেকুৱা এজন প্ৰথম মহিলা হয় যিয়ে স্পেচত বেছি দিন কটাইছে। সুনিতা উইলিয়ামছে এটা ইণ্টাৰভিউত কৈছে যে তেওঁৰ লগত সদায় কি থাকে গণেশ ভগৱানৰ মূৰ্তি আৰু লগতে ভাগৱত গীতা তেওঁৰ লগত সদায় থাকে। আৰু যেতিয়া তেওঁ স্পেচত গৈছিলে তেতিয়াও তেওঁৰ লগত গণেশ ভগৱানৰ মূৰ্তি আৰু ভাগৱত গীতা লৈ গৈছে। কৈছে যাৰ বাবে তেওঁ স্পেচত বেছি দিন কটাব সাহস পাইছিল। আৰু আপুনি জানেনে যে নিউ জাৰ্চি চেতন হল ইউনিভাৰ্চিটি আৰু UK কম্ব্ৰাইট যি ইউনিভাৰ্চিটিত কম্পালচৰি কৰিছে যে ভাগৱত গীতা পঢ়াব লাগে। আৰু আমাৰ ভাৰতবৰ্ষৰ আগৰ বিদেশ মন্ত্ৰী মিছ সুষমা স্বৰাজে তেওঁ কি কৈছে জানেনে? এখন মিটিঙত তেওঁ কৈছে যে যিসকল লোকে ভাগৱত গীতা, ৰামায়ণ, মহাভাৰত এই সকলোবোৰ বুঢ়া বয়সত পঢ়া বস্তু বুলি ভাবি আছে, যেতিয়া তেওঁলোকে বুঢ়া বয়সত এই 3খন কিতাপ পঢ়িব তেওঁলোকৰ এনেকুৱা অনুভৱ হ'ব যে মই মোৰ জীৱনটো আৰম্ভ হোৱাৰ সময়ছোৱাত কিয় মই ভাগৱত গীতা পঢ়া নাছিলো। बहुत बार लोग ये सोचते हैं गीता, रामायण, महाभारत, भागवत ये तो बुढ़ापे में पढ़ने की चीजें हैं, लेकिन जब वो बुढ़ापे में गीता खोलते हैं तो कहते हैं काश हमने ये जिंदगी के युवावस्था में पढ़ी होती। तो जिन चीजों का सामना हमने अपने तरीके से किया और आज यहाँ पहुंचे, उसकी बजाय अगर हम गीता के रास्ते चलकर अपनी जिंदगी जिए हुए होते तो हमें कष्ट नहीं होता और आज हम कहीं के कहीं होते। তো ঠিকেই কৈছে যে যিসকলে ভাবিছে যে মহাভাৰত, ৰামায়ণ, গীতা এই সকলোবোৰ বুঢ়া বয়সত পঢ়া কিতাপ হয়, আৰু যিসকলে ভাবিছে, সকলো নহয়, যিসকল লোকে ভাবিছে যে এই আধুনিক দিনৰ চায়েন্সৰ দিনত ভাগৱত গীতা পঢ়িব লগা নহয়, ৰামায়ণ, মহাভাৰত এইবোৰ পঢ়া কিতাপ নহয়, তেনেহ'লে তেওঁলোকে ভুল ভাবিছে। কাৰণ আপুনি জীৱনৰ বহুত ডাঙৰ মূল্যৱান বস্তু এটা হেৰুৱাই দিব যদি নপঢ়ে। ময়ো প্ৰথমে তেনেকুৱা ভাবিছোঁ, কাৰণ মোৰ এই ভাগৱত গীতা, ৰামায়ণ আৰু মহাভাৰতলৈ মোৰ একো নলেজ নাছিলে, যাৰ বাবে মই ভাবিছিলোঁ যে এই চায়েন্সৰ আধুনিক দিনত এই কিতাপ পঢ়া নহয়, এইবোৰ বুঢ়া বয়সত পঢ়া কিতাপ বুলি ভাবিছিলোঁ। কিন্তু মই ভুল ভাবিছিলোঁ। যেতিয়া মই বুজি পালোঁ, তাৰপিছৰ পৰা মই পঢ়িব আৰম্ভ কৰিছোঁ। মই ৰামায়ণ, মহাভাৰত পঢ়া নাই, মই প্ৰথমে আৰম্ভ কৰিছোঁ ভাগৱত গীতাখন পঢ়িবলৈ। ভাগৱত গীতাৰ মোৰ আধা আধি পঢ়ি হৈছেহি, আৰু যিখিনি মই পঢ়িছোঁ মই তাৰ পৰা বহুত শিকিব পাৰিছোঁ, মই বহুত ইনস্পায়াৰ হৈছোঁ। সেইকাৰণে মই আপোনালোককো ক'ব বিচাৰোঁ যে যিসকলে ভাগৱত গীতা পঢ়া নাই, মহাভাৰত, ৰামায়ণ পঢ়া নাই, তেওঁলোকে পঢ়িবলৈ লওক। যিসকলে পঢ়িছে খুবেই ভাল কথা, চাব আপুনি জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব। ভাগৱত গীতাৰ পৰা আপুনি লিডাৰশ্বিপ শিকিব পাৰিব, বহুত কথা শিকিব পাৰিব। আজি ভিডিঅ'টো ইমানেই। ভাগৱত গীতাৰ বিষয়ে মোৰ যিখিনি নলেজ আছিলে, মই যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আই হোপ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই বহুত ভাল পালে। আৰু আপোনালোকক মই ক'ব বিচাৰোঁ যিসকলে ভাগৱত গীতা পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে মই ভাগৱত গীতাৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। আৰু সেই দুখন ভাগৱত গীতা কিতাপ আপোনাৰ অনুবাদ কৰি লিখিছিলে শিলা প্ৰভুপাদে। তেওঁৰ ওপৰত মই এটা বায়'গ্ৰাফি বনাই থৈছোঁ, তলত ডেছক্ৰিপশ্যনৰ লিংকটো দিম, যিসকলে চোৱা নাই তেওঁৰ বিষয়ে
চাব পাৰিব। এনেকুৱা এজন প্ৰথম ব্যক্তি আছিল যিয়ে বাহিৰৰ দেশত আমাৰ ভাগৱত গীতা প্ৰচাৰ কৰিছিল আৰু বাহিৰৰ দেশত তেওঁ মন্দিৰ বনাইছিল, হিন্দু মন্দিৰ পাকিস্তানতো বনাইছিল। যদি জানিব বিচাৰে ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ, চাব পাৰিব। যিসকলে ইংৰাজী বুজি পায় তেওঁলোকে ইংৰাজীখন পঢ়িব পাৰে, যিসকলে হিন্দী বুজি পায় তেওঁলোকে হিন্দীখন পঢ়িব পাৰে। মই দুয়োটা লিংক ডেছক্ৰিপশ্যনত দি দিম। মই হিন্দীখনে পঢ়িছোঁ কাৰণ মই ইংৰাজীত ইমান ভাল নহয়। বাৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত গৈ নটিফিকেশ্যন পায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।